Hey guys, আমি আহি আছোঁ আজি চিৰিয়াখানালৈ আৰু আমি এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ আৰু আপোনালোকে আজি আমাৰ ওচৰতে আছে যিহেতু চিৰিয়াখানা তালৈ আজি আহি আছোঁ। আজি আপোনালোকক চিৰিয়াখানা দেখাম, বলক। ময়ো দেখা নাই, ফাৰ্ষ্ট টাইম মই আজি চামগৈ বুলি ভাবিছোঁ আৰু লগত এইজন আছে, এইজনৰ লগতে আহি আছোঁ। এইফালে এইজন গৈ আছে। এনেকৈ আমি আহি আছোঁ চিৰিয়াখানা। আজি চিৰিয়াখানা যাম, আপোনালোকক চিৰিয়াখানা দেখাম। বলক এতিয়া আমি প্ৰথম পইচাটো লৈ ল'বগৈ লাগিব। মানে কি হ'ল, আমাৰ এতিয়া কেছ পইচা আমি মাত্ৰ অকল 200 টকা পইচা ওলাইছোঁ। এতিয়া চাওক 200 টকা অকল গাড়ী ভাড়া আৰু অনলাইন মানে মাৰি ল'ব লগা আছে, পইচা নাই মানে মেইন কথা। হেৰি কেছ এটকাও নাই, গাড়ী ভাড়া 200 টকা লৈছোঁ, বাকীটো চব অনলাইন চলি যাব। তো সেইকাৰণে 200 টকা আমি এতিয়া ল'লোঁ গাড়ী ভাড়া। তিনিজনৰ গাড়ী ভাড়া লৈ আমি গৈ আছোঁ এতিয়া। ৰুম কৰিলে ভাল আহে খাবা নি খাবা। আৰু এতিয়া আমি এনেকৈ টাউনৰ পৰা ওলাইছোঁ আৰু মানে টাউন পাই গৈছোঁ। বাছ চাছ আহি আছে, আমি বাছত তেনেকৈ যাব লাগিব। আৰু তামোল এখন খাই লৈছোঁ, মানে ভাতকেইটা খাই আহিলোঁ যে তামোল সৰুকৈ অকণমান খাই লৈছোঁ আৰু দোকানৰ পৰা। আৰু এনেকৈ আমি যাম এতিয়া লাহেকৈ গৈ মেলি চিৰিয়াখানাত। আজি মানে ময়ূৰ পক্ষী এজনী পাওঁ নেকি, সেইটো কাৰণে। আৰু দাদাজনে মানে বহুত আগৰ পৰা ভিডিঅ' বনাম বুলি ভাবি আছিলে, ইউটিউবত দিম বুলি আপলোড কৰিম বুলি ভাবি আছিলে। মানে সকলোৱে যে ছাপোৰ্ট কৰে তাকে মানে কৈছোঁ। আৰু কিমানখিনি ক'ব নাজানো, তেওঁ কৈছোঁ। বাকী মানে কি ক'ম, ইয়াতে গৰমটো বহুত বেছি গুৱাহাটীত, আৰু গুৱাহাটীত গৰমো গৰম, বৰ বেলেগ এটা গৰম। সেইটো কাৰণে গৰমৰ মাজতে এটা ভিডিঅ' হ'লেও আপোনালোকক দিম বুলি মানে বনাইছোঁ আৰু। তো অলপমান ছাপোৰ্ট লাগে আপোনালোকক। আৰু এনেকৈ যাওঁ এতিয়া বাছৰ কাৰণে, বাছ RSBT-লৈকে আমি যাব লাগিব। বাছ ষ্টেণ্ড আছে, তাতে আমি উঠিমগৈ আৰু তাৰপৰা আমি যাব লাগিব। তো ব'লক, বেলেগ ৰাস্তা দেখাই কি থাকিম আৰু, ব'লক গৈ থাকোঁ। গাইছ, আহি পাই গ'লোঁ অভাৰ ব্ৰিজ। আৰু এতিয়া অভাৰ ব্ৰিজৰ ওপৰত উঠি আছোঁ। এখন কোনখন অভাৰ ব্ৰিজ নাজানো একো, কাৰণ অভাৰ ব্ৰিজৰ ওপৰত আহি গ'লোঁ আৰু এনেকৈ যাব লাগিব এতিয়া। চব তলৰ পৰা এটা ভিউ, চব অভাৰ ব্ৰিজৰ তলত। আৰু এইফালে একদম চব ইয়াৰে মানে ৱেডাৰবিলাক এতিয়া কেনেকুৱা হৈছে দেখিছে ন আপোনালোকে। অলপ ডাৱৰীয়া টাইপ কৰি আছে আৰু গাখীৰ খুব ভাল লাগিছে। অভাৰ ব্ৰিজে এতিয়া কিমান দূৰ যাব লাগিব মানে? আৰু 3 কিলোমিটাৰ আছে বোলা। খোজকাঢ়ি নাযাওঁ হেৰিত যাওঁ, বুজি যাওঁ। আৰু 3 কিলোমিটাৰ আছে। এতিয়া আমি বাছত যাব লাগিব এইডোখৰত, কাৰণ বহুত দূৰ খোজকাঢ়িলোঁ, মানে চিনি নাপালোঁ ৰাস্তাটো। অলপ আগত গুচি গ'লোঁ, আকৌ ইউটাৰ্ণ মাৰি এতিয়া অভাৰ ব্ৰিজৰ ওপৰত উঠিছোঁ। আমি প্ৰায় চাগে 500 মিটাৰমান খোজকাঢ়ি আহিলোঁ চাগে এতিয়ালৈকে। আৰু এতিয়া আমি এনেকৈ গৈ থাকোঁ চিৰিয়াখানাত, আপোনালোকক দেখাই আছোঁ গোটেইখিনি কি মানে ক'ত কি হ'ব। চব অলপ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বাছ ফাইনেলি পাই গ'লোঁ। বাছ এতিয়া বাছত উঠি আছোঁ। বাছখনত উঠি এতিয়া গৈ আছোঁ আমি চিৰিয়াখানা, আপোনালোকক দেখাম। তো ফিল্ডটো আজি বহুত এক্সাইটেড হৈ আছোঁ, কাৰণ চিৰিয়াখানা প্ৰথমবাৰ গৈছোঁ। আৰু মেবি যদি ময়ূৰ পক্ষী থাকে খুব ভাল লাগিব। তো বলক এতিয়া তাতে ৰখাম। আমি ফাইনেলি সোমাই গ'লোঁ এতিয়া চিৰিয়াখানাৰ ভিতৰত, মানে একদম ভিতৰৰ অংশত সোমাই গ'লোঁ। আৰু টিকেট তিনিটাৰ 120 লৈছে, 120 লৈছে তিনিজনৰ। আৰু এতিয়া আমি সোমাই গ'লোঁ চিৰিয়াখানাৰ। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ, খুব ভাল লাগিছে। আৰু মানে মেইন কথা গোটেইখন আমি ঘূৰি ল'ম, লাজো লাগিছে, লাগিবই, বহুত লাজো লাগিছে। আৰু গতিকে আমি আহি আছোঁ। তো বলক চাই থাকোঁ চাৰংগ। আমি এনেকৈ আহি আছোঁ এতিয়া, চাই থাকোঁ বলক। আৰু গাইছ, মানে এতিয়া দেখি গৈছোঁ আমি মানে জিৰাফ দুটা দেখিছোঁ। জিৰাফ আপোনালোকক দেখাম ৰ'ব। যাবলৈ ওচৰলৈতো নোৱাৰি, প্লাছ আপোনালোকক এনেকৈ দূৰৰ পৰা আপোনালোকক দেখাই আছোঁ। চাওক এইকেইটা, এয়া দেখিছে সোমা মাৰিয়ে দেখিব। এইকেইটা চাওক আপোনালোকে জিৰাফ। চিনি পোৱা নাই মই, তোৰ লগৰটো সুধো কি হয় হেৰি মাইনা, কি হয় এইখিনি? এইটো কি বস্তু হয়? এইখিনি কি হয় মই চিনি পোৱা নাই বস্তুটো। এই গাধ চাগে। গাধ নেহি यार, কি হয় এইখিনি?
কি পহু? এইটো কি পহু বুলি কয়? এইটো কিবা পহু বোলে, গাধৰ নিচিনা লাগিলে, গাধৰ নহয় এইটো কি বস্তুনো ন? ক'ত লিখা আছে? ইয়াত একো লিখাই নাই। এইটো কি হয় আপোনালোকে নিজে কমেণ্ট কৰকচোন, মই নাজানো কি বস্তু হয়। মানে এইখিনি চব দেখিছে। আৰু সেইকেইটা আছিলে আপোনাৰ জিৰাফ আৰু সৰপহু দেখিলোঁ, আৰু সৰপহু আৰু জিৰাফ দেখি এনেকৈ আহি গ'লোঁ এতিয়া। আৰু বেলেগ কি দেখোঁ আপোনালোকক দেখাই আছোঁ, মানে ময়ো চাম আপোনালোককো দেখাম। তো বলক মই আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া আমি চাবলৈ আহি আছোঁ মানে বাঘ আৰু সিংহ চাবলৈ আহি আছোঁ এতিয়া। আৰু আমাৰ এইজনেতো ভিডিঅ' কলত বিজি দেখিছোঁ নাই, আপোনালোকক মই দেখাই আছোঁ মানে ঘৰৰ ফেমিলি মানে চবকে দেখাব লাগে যে, সেইকাৰণে আমি আহিছোঁ যে দেখাই আছোঁ। আপোনালোকে দেখিবলৈ পাইছে, তেতিয়া ধন্যবাদ। আমি কেইটকা টিকেট দি কাটি আহিছোঁ? 120 টকা টিকেট। 120 টকা, বহুত কম। ইবাৰ আহোঁতে বহুত বেছিকৈ কাটি আহিছিলোঁ, মানে কিবা মানে লকডাউন আছিলে নে কিবা আছিলে সেইকাৰণে। আৰু তেতিয়া মানুহ কম আছিলে। ইয়াত বান্দৰ এটা আছে, সেইফালে আপোনাৰ কি আছে হৰ্ণবিল। এয়া চাওক, একদম ওচৰৰ পৰা দেখাই দিছোঁ কাছ পোৱালি। এইটো কাছ পোৱালি এটা আছে, এইফালে এটা আছে কাছ পোৱালি। সেইটো এটা কাছ পোৱালি, সেইটো কাছ। এইটো কি কাছ নাজানো, মাটিত আছে, পানীত নহয়, মাটিত থকা কাছ। কাছৰ নাম হৈছে এইটো ষ্টাৰ টৰ্টইছ। আৰু মানে এইফালে আপোনাৰ এইফালে আছে ৰূপালী দৰিক, এইফালে ৰূপালী দৰিক আছে। এই চব আপোনালোকে দেখাই দিওঁ, এইবিলাক দেখিছে নহয়, হোৱাইট এই দুজনেই চব হোৱাইট। তো এইবিলাক বহুত ধুনীয়া চৰাইকেইজনী, খুব ধুনীয়া লাগিছে। আৰু এনেকৈ আৰু এজনীতো ধনেশ পক্ষী কি হয়, চৰাইজনী খুব ধুনীয়া লাগিছে, চৰাইজনী খুব ধুনীয়া লাগিছে বোলে। চব এইকেইজনী কভাৰ নকৰে, এইটো চব খুব ধুনীয়া লাগিছে চৰাইজনী। নামটো বা কি, ইয়াৰ নামটো নাই তো নাম ব্লু এণ্ড য়েল্ল' মাকৌ। আৰু যি কি নহওক, মেইন মানে ফটো আমাৰ মেইন, ফটো মেইন বুলি কয় আমাৰ। আৰু সেইকাৰণে আমি এতিয়া ফটোটো মাৰি লৈছোঁ। আৰু ফটো মানে আমাৰ মেইন হ'বই দিয়কচোন। ইমান ধুনীয়াকৈ আহিছোঁ চিৰিয়াখানালৈ, পইচা খৰচ কৰি 120 টকা পইচা লৈছে। 120 টকা খৰচা কৰি আমি ইয়াত সোমাইছোঁ। যদি 2 কপি ফটো নামাৰোঁ, ইনষ্টাগ্ৰামত আপলোড নিদিওঁ, তেতিয়াহ'লে আপোনালোকে কি বুলি ক'ব, ক'ত গৈছিলি, প্ৰমাণ কি, ভিডিঅ'টোতো আগৰো হ'ব পাৰে এনেকৈ তেনেকৈ ন। তো সেইকাৰণে আমাৰ ফটোটো মানে মেইন, আমি ফটোটো মাৰি লৈছোঁ। আৰু এইফালে চাওক, সেইজনটো ফটো পূৰা মাৰে, ভালেই পায় ফটো মাৰি, মানে আমাৰ মাইনাই পূৰা ফটো চটো মাৰিছে। এইফালে হাৰাংগ কিন্তু অকল ফটো মানে কেমেৰামেনেই, য'তে হ'লেও কেমেৰামেনেই হয়। আৰু মই পূৰা ফটো 1 কপি মাৰিছোঁ, 1 কপি মাৰি ইয়াত বহি গৈছোঁ। এতিয়ালৈকে মোক ফটো মাৰি দিয়া নাই। আৰু আগত গ'লোঁ, কিবাকিবি চৰাই দেখিলোঁ, নাম চাম নাজানো, ভালদৰে লিখা থাকে তো ইংলিছত অলপমান মোৰ বেয়া ন, সেইটো কাৰণে আৰু ইংলিছ ফুটাবই নোৱাৰোঁ মুখত দিয়কচোন। ইংলিছটো আপোনালোকৰ নিচিনা ধৰক আৰু মানুহ আৰু নোৱাৰোঁ, সেইটো কাৰণে অলপ চলপ পঢ়ি দিলোঁ। আপোনালোকে নিজে পঢ়ি চাব কেতিয়াবা। আৰু মেইনলি এতিয়া মেইন বস্তু এটা চাবলৈ আহিছোঁ, যিটো হৈছে ময়ূৰ চৰাই আছেনে নে নাজানো এতিয়ালৈকে। ময়ূৰ চৰাই যদি নেদেখোঁ, তেতিয়াহ'লে মোৰ চিৰিয়াখানা হোৱাটো আধৰুৱা হৈ যাব। আৰু সিংহ আৰু বাঘটো চাম বুলি ভাবিছোঁ, যদি দেখোঁ মানে তেতিয়া আপোনালোককো দেখাম বুলি ভাবিছোঁ। আৰু নেদেখোঁ নাজানো, তো ভাবি লওক আমি। আৰু এইখনতে পিছফালে গাড়ী এখন আহিছে, গাড়ীখনত মই উঠোঁ বুলি আহিছোঁ, মানে উঠিমকৈ আছিলোঁ কিন্তু উঠিব পৰা নাই। আৰু এইবিলাক গাড়ীত উঠিবলৈ খুব মন যায়, কিন্তু কেইটকা লয় নাজানো, সেইটো কাৰণে আমি এনেকৈ আমাৰ মানে ভৰি দিছে, আমি ভৰিয়ে কাৰণে খোজকাঢ়ি আছোঁ। তো সেইটো কাৰণে এনেকৈ আমি ভাল লাগিছে। আৰু তাৰপিছত এনেকৈ আমি আপোনালোকে চাওক, ভিডিঅ'টো একদম শেষলৈকে চাব, কোনো ধৰণৰ স্কিপ নকৰিব। আজি এটা ভিডিঅ' বহুত দিনৰ পিছত দিছোঁ, আৰু বতৰটো বহুত বেছি বেয়া। এতিয়া এইফালে বৰষুণ আহিছে চাগে, পূৰা মাত দি আছে, হুৰ কৰি আছে। যদি বৰষুণ দি দিয়ে তেতিয়া তিতিব লাগিব আমি, সেইটো কাৰণে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোৱে কৰি দিয়ক, চেনেলটো কৰি যাওক। আৰু ভিউজ বহুত জল্দি বঢ়াই দিয়ক। আৰু দেখি গ'লোঁ চাওক, ফাইনেলি ময়ূৰ চৰাই, মোৰ ড্ৰিমটো তেওঁ কমপ্লিট হ'ল বুলি ক'ব পাৰি। এইয়া চাওক আপোনালোকে দেখিছে, এইয়া ময়ূৰ চৰাই। মানে খুব আশা কৰি আহিছিলোঁ এই বস্তুটো চাম বুলি, আৰু ফাইনেলি ময়ূৰ চৰাই দেখিলোঁ। এইয়া ময়ূৰ চৰাই, বহুত ভাল লাগিছে। এই ভাতৰজনীলৈ লক্ষ্য কৰক আপোনালোকে ধুনীয়াকৈ, চাওক এইয়া কিমান মোৰ লগত পাৰ্টনাৰ হৈ গৈছে। চাওক কিমান মৰম লগা। হেইও চাওক, এই ভাতৰজনী কিবা এটা মাতিলে কি ধুনীয়াকৈ মাতে। কি হ'ল? অ'
চক 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 আৰু গাইজ চক এয়া ফাইনেলি মানে এতিয়া এইটো কথা এটা বস্তু মই বুজি পালোঁ মানে মানুহক মৰম কৰিলে মানুহে হয়তো মৰম বুজি নাপাব পাৰে কিন্তু চৰাই চিৰিকটিয়ে চক এদিনতে এই চৰাইজনী কি বুজি পাইছে কি ধুনীয়াকৈ মই মৰম কৰিছোঁ আৰু চৰাইজনীয়ে চক ইমান ধুনীয়াকৈ ভাতৰ চৰাইজনী পাতি দিছে তাক মৰম কণ কৰি লৈছে পেলাই মজা মৰম ঐ ছাৰ আৰু এই মানে মই আজি ভাতৰ চৰাইজনী মই সেইটো কথা ভালকৈ বুজি পাইছোঁ যে মানুহে হয় নাই মইনা ভাতৰ চৰাইজনী মই এটা কথা বুজি পাইছোঁ তাই এদিনীয়াকৈ চৰাইজনী ধুনীয়াকৈ চুবলৈ দিছে কিন্তু মানুহক তুমি এনেকৈ মৰম কৰিবলৈ গ'লে মানুহক তুমি বিশ্বাসেই কৰিব নোৱাৰা বছৰ বছৰ ভাল পোৱাৰ পিছতো মানুহক বিশ্বাস কৰিব নোৱাৰি ভাল লগা ছোৱালী সেইজনীও নাপাওঁ আৰু ভাল লগা মানে বুজিয়ে নাপায় সিংহ চিংহ কিবা দেখিম আৰু ইয়াত পিঞ্জৰা চক আছে আৰু এতিয়া উঠি আহিছোঁ ওপৰলৈ কিবা দেখিম আৰু আপোনালোককো দেখাম আজি তো ব'লক চাই লওঁ ফাৰ্ষ্ট টাইম আপোনালোকক দেখাম মানে মাইনা जीतना पाइबो बेटा चल तो बा वीडियो हुआ लड़ेगा भाई आजा आजा ओ पापा এইটো যে ভালুক চক পাণ্ডা ये भी है और এইটো চক सो गया जिंदा है मर गया जिंदा है বাঘ দেখিলোঁ ভালুক দেখিলোঁ আৰু এতিয়া আপোনাৰ ময়ূৰ চৰাই দেখিলোঁ আৰু সিংহটো দেখিবলৈ বাকী আছে সেইকেইটা বান্দৰ চক বান্দৰটো এনেকৈ দেখিয়ে থাকোঁ কিন্তু বান্দৰ দেখিছে সেইবিলাক বান্দৰটো দেখিয়ে থাকোঁ বান্দৰ আপোনালোকক নেদেখালেও হ'ব বান্দৰ কাৰণ চব জেগাতে বান্দৰ কি দেখাম আপোনালোকক এক্সট্ৰাকৈ আৰু মানে ভাগৰহে লাগিছে ঘূৰি ফুৰি এতিয়া ভাগৰ চাগৰ লাগিহে গৈছে আৰু কিবা দেখোঁ যদি দেখাম আৰু দেখিলেও নাই মানে এতিয়া আৰু 5 ঘণ্টাতকৈ বেছি ইয়াততো সোমাব নিদিয়ে 5 ঘণ্টা যদি বেছি হৈ যায় তেতিয়া আপোনাৰ 50 ৰুপিজমান লয় চাগে এটা ফাইন 50 ৰুপিজ আৰু ইয়াত নিগনি পহু ইয়াত নিগনি আছে চাগে অ' ৰাম এইটো কি হয় চাওক নিগনি পহু মাউচ ডিয়েৰ ইয়াতে লিখা আছে আৰু ইয়াত নিগনি থাকে মানে সেইবিলাক নিগনি সৰু আছে ইয়াতে আৰু এয়া কি বস্তু চৰাইটো হিমালয়ান গ্ৰীফ শগুন মোৰ মুখত নুফুটিছে জানে দেখোন মোৰ মুখত জিভাখন অলপ বেলেগ মোৰ ভাৱ अरे कहना क्या चाहते हो এয়া চাওক হিমালয়ত মোৰ যে কেমেৰা কোৱালিটি এয়া চাওক মোবাইলটো এনেই দাম দি কিনিলোঁ কিন্তু কোৱালিটিটো বৰ ভাল নাহে কেমেৰা আৰু সেয়া নামটো হিমালয়ান গ্ৰীফন ভালচাৰ এইটো ইয়াতে আপোনালোকে দেখিছে এটা চাউণ্ড শুনিছে না এইটো চাউণ্ড চাওক আৰু ক'ত আছে হা নেদেখি তাতে সিংহ এটা আছে কিন্তু দেখি নাপায় নহয় হা কেলে ইয়াতে সিংহ এটা আছে কিন্তু সিংহ এটাই আছে নে কেইটাই আছে নাজানো বাৰু ইয়াত সিংহটো ইয়াত আছে ইয়াতে মানে আপোনাক তাক বান্ধি ৰাখিছে মাত যিটো দি আছিলে আপোনালোকে শুনিছিলে চাগে দুই এবাৰ আৰু এয়া শুনিছে গুজৰি আছে পূৰা সিংহটো মানে কি হ'ল সিংহ আমি নেদেখিলোঁ কিন্তু সিংহ মাতটোকে শুনিবলৈ পালোঁ নে কি মাইনা হয় সিংহ মাতটো শুনিলোঁ পালোঁ কিন্তু দেখা হ'লে বেছি ভাল লাগিলে হয় কিন্তু সিংহটো নেদেখিলোঁ কাৰণ সিংহ বোলে ইয়াত বান্ধি ৰাখি থৈ দিয়ে ওলাই আহিব নিদিয়ে বৰ ডেঞ্জাৰ বস্তুটো সেইটো কাৰণে আৰু এইফালে ঢেকীয়াপতীয়া বাঘ আছে বলক চাওঁগৈ কোনফালে আছে এইফালে আছে ঢেকীয়াপতীয়া বাঘ লিখা আছে ঢেকীয়াপতীয়া বাঘ তো ঢেকীয়াপতীয়া বাঘটো চাই লওঁগৈ ইয়াত চাওক পোষ্টাৰ ইয়াতে দিয়ে দিছে এই বাঘটো মই দেখা নাই ৰিয়েলত আজি দেখিম কিন্তু নাহৰ ফুটুকী বাঘ মই আগত দেখিছোঁ আমাৰ তাতে ধৰিছে তো তেতিয়া দেখিছোঁ এতিয়া চাওঁ वो देखो साइड में बैठा है देखो साइड में पूरा किनारे एकदम सीधा पेड़ के पास बीच में আৰু মানে চিৰিয়াখানাখন গোটেইখন ঘূৰিলোঁ যিমানখিনি জন্তু দেখিলোঁ ইয়াত তাতকৈ বেছি মানে আমাৰ চিৰিয়াখানাখনত মানে
এইখন গোটেই চিৰিয়াখানাখনত আমাৰ তিনিটাতকৈ মানে বেছি ভাল জন্তু ক'ৰবাত দেখিছে নি চাওক। আমাৰ নিচিনা গৰু গাধকেইটাৰ নিচিনা ক'ৰবাত দেখিছোঁ? আমি তিনিটা কেনেকুৱা জন্তু মানে আমাৰকেইটাতকৈ যদি ক'ৰবাত ধুনীয়া জন্তু দেখিছে তেতিয়াহ'লে কমেণ্ট কৰক আপোনালোকে। আমি অল্প ধুনীয়া ধুনীয়া জন্তু নেকি এটা এটা? ঘৰত এতিয়া গৰু আখ্যাত মই আছোঁ, গৰু গাধ এইবিলাক আখ্যা মোক দিয়ে। এনেকৈ আহি এতিয়া ৰাতি হৈ গ'ল, ৰুম পাই গ'লোহি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব, আৰু ভাল পালে এটা লাইক কৰিব, আৰু নতুনকৈ যদি কোনোবা আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। জল্দি মানে 200 মান হ'ব আৰু মোৰ, তো জল্দি 200 কৰি দিয়ক। বেছি নাই বিচৰা, 200 সোনকালে কৰি দিয়ক। বাকী বেলেগ এটা ভিডিঅ' আকৌ আহি দিব জল্দি। তো এতিয়ালৈ বাই বাই।